নমস্কাৰ বন্ধু বান্ধৱীসকল, HB ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। নমস্কাৰ। বেংকৰ পদ আৰু মুকলি হৈছে ইণ্ডিয়ান বেংকৰ ফালৰ পৰা, আৰু এপ্ৰেণ্টিছৰ নতুনকৈ পদ মুকলি হৈছে। 1500টা পদ বৰ্তমান অনলাইন চলি আছে, আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটোত আহিছে, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আপোনাৰ এই অনলাইনটো ষ্টাৰ্ট বৰ্তমান হৈ আছে 31 তাৰিখ 2024, অৰ্থাৎ জুলাই 31 তাৰিখলৈকে লাষ্ট ডেট। আৰু আমাৰ অসমৰ কাৰণে আছে 29টা পষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব মই সকলো জনাম, ভিডিঅ'টো শেষলৈ চাই থাকিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ এনি গ্ৰেজুৱেট হ'ব লাগিব, আৰু 31/3/2020 আগতে আপোনালোকৰ গ্ৰেজুৱেট কমপ্লিট হ'ব লাগিব। আৰু এজ লিমিট দিয়া আছে 20ৰ পৰা 28 বছৰলৈকে। আৰু SC ST হ'লে 5 ইয়াৰ্ছলৈকে, আৰু OBC হ'লে 3 ইয়াৰ্ছ, আৰু যিকোনো ডিছেবিলিটি পাৰ্চন হ'লে 10 ইয়াৰ্ছলৈকে। আৰু আপোনালোকৰ এক্সামটো হ'ব, কি পেটাৰ্ণৰ এক্সামটো হ'ব সকলো জনাই দি আছোঁ, চলাই পিনে যাই থাকিব। আপোনালোকৰ অনলাইন ৰিটেন এক্সাম হ'ব এটা, তাত আপোনালোকৰ 100 মাৰ্ক থাকিব, 60 মিনিট টাইম থাকিব। তাতে আপোনালোকৰ ৰিজনিং, জেনেৰেল ইংলিছ, কোৱান্টিটিভ এপ্টিটিউড আৰু জেনেৰেল এৱাৰনেছ, ফাইনেন্সিয়েল এইটো থাকিব। আৰু আপোনালোক লোকেল লেংগুৱেজটো জানিব লাগিব, যোনটো ষ্টেটৰে আপোনালোকে অনলাইন কৰিব তাৰে আপোনাৰ লোকেল লেংগুৱেজটো মাষ্ট বি জানিবই লাগিব। আৰু এইটো আপোনালোকৰ ট্ৰেইনিং পিৰিয়ডৰ আপোনালোকৰ 12 মান্থৰ হ'ব, অৰ্থাৎ 1 ইয়াৰৰ হ'ব। তাতে আপোনালোকৰ ষ্টাইপেণ্ড দিয়া থাকিব। তাতে মেট্ৰ' বা আৰ্বান ব্ৰাঞ্চৰ কাৰণে 15,000 পাৰ মান্থ, আৰু ৰুৰেল ছেমি আৰ্বানৰ কাৰণে 12% পাৰ মান্থ। এইখিনি আছিলে। আৰু এক্সাম চেণ্টাৰটো আপোনালোক, আৰু এপ্লিকেশ্যন ফিজটো কিমান দিব লাগিব অনলাইনৰ টাইমত। আপোনালোকৰ জেনেৰেল আৰু OBC হ'লে EWS তাৰ 500 দিব লাগিব। SC ST আৰু PWBD কেণ্ডিডেটৰ কাৰণে কোনো ফিজ নাই। আৰু এক্সামিনেশ্যন চেণ্টাৰ বুলি ক'লে আমাৰ অসমৰ কাৰণে আছে, অসমৰ কাৰণে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ আৰু শিলচৰ, এইকেইটা আমাৰ অসমৰ কাৰণে এক্সামিনেশ্যন চেণ্টাৰ আছে। আপোনালোকে অনলাইনটো কৰি ল'ব, লাষ্ট ডেট 31 তাৰিখলৈকে আছে, তেতিয়ালৈকে আপোনালোকে অনলাইনটো কৰিব লাগিব। আজি ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰি দিব। ধন্যবাদ।